অলপ মাল দিয়া হে 1000 দিয়া মোৰ লক্ষ্মী মা মোৰ 1000 কৰিলে 2000 দিয়ে মা এইখিনি খৰচ হ'লে মই কিন্তু আকৌ আহিম আহি থাকিম নি থাকিম খৰচ কৰি থাকিম এতিয়া চাওঁ পুত্ৰৰ মৰমে মাতৃঘৰ অন্ধ হৈ পুত্ৰই খুজিলে ধন দিব ঘপকৈ পুত্ৰই খুজিলে ধন পুত্ৰৰ মৰমে মাতৃঘৰ অন্ধ হৈ পুত্ৰই খুজিলে ধন দিব ঘপকৈ হিসাব নহয় বাপক ধমক দিয়ে পইচা দিয়া দিছা কৰি পইচা দিয়া দিছা পইচা কিয় দিছা এতিয়া চাওঁ পুত্ৰৰ পুনৰ সুযোগ পাব কান্দি কান্দি পাপা কৈ দিয়া না মোক এখন মটৰ গাড়ী লাগে মোক এখন মটৰ গাড়ী এইটো কিবা কাম কথা না মই পাইছে কম নহয় ট্ৰেইন দিব গাড়ী ভাত খাই মুখখন কলা পৰি গৈছে বাচ্চাটো এই শৰীৰ অৱস্থা দেখা পাইছি না কলা ইমান কষ্ট কৰি আছা এই টকা পইচা দেখাৰ বাবে নহয় যদি চলি লৈ যাওঁ এই ভাগ্যশ্ৰীক যাব তাতে কম পইচাতে গাড়ী দি আছে যা আমাৰ ভয় নাই নহয় দৰমহা এতিয়া আছে কি হয় সেই বাচ্চাটো যদি মোৰ পেটত চলি হয় গাড়ী নহকে বাচ্চা নাই ভি যা যা দিবা গাড়ী তারা বয়াক হ এ বয়াক সারা লাগে আজিকালি সব চলিয়ে গাড়ী লৈছে আমাৰো দিয়া যা যা ও মাতৃ কথা পিতৃয়ে এৰাব নোৱাৰি ও মাতৃ কথা পিতৃয়ে এৰাব নোৱাৰি তাড়াতাড়ি পুতে তাড়াতাড়ি পুতে ও নতুন গাড়ী পাইবা তার আনন্দ মিলিলা পাপুই বুলি এখন গাড়ী কিনছি তাতে আজি বৰ মজা হ'ব এখন এই বন্ধু বান্ধৱ মাতি আনে ঘূৰি যাব বোলে এই বন্ধু বান্ধৱ মাতি আনি এই গাড়ী কিন্তু মই চলাম পাপাই কিনতে গাড়ী উঠ যাবি গো বিষ্ণু ধাবা তাতে মানুহ বহুৱাই প্ৰেমদাল ভিতৰত সুন্দৰ জেগা আছে যিয়ে হ'ব দে ৰাখিবি এটা কথা নতুন কথাটো অলপ অলপ চাবি পইচাটো কিন্তু মোৰ লক্ষ্মী বাই ঘৰত আছে এটা মাইকা লৈ আহ গিলাচে লাগে দিবি শব্দ উঠা লাগিব তেতিয়াই ভাল হ'ব দেই ও খানা নামত মদ খাব আৰু খাব ভাই নিশাতে খোঁজ দিব ধলং ধপন ও নতুন গাড়ী পাইবে তার মনত কি ও নতুন গাড়ী পাইবে তার মনত কি
পইচাটো কিন্তু মোৰ মায়ে আছে নহয় এইবাৰ এটা চানা লৈ খাই থাক যিমান ইয়াত দেখো মুখেদি লেললে গেছি শিখরও খাই নেকি শিখর খানকে মদ খাবি মরি যাবি ওই দেখো বমি কৰি আছে হ'ব আর বেশি না ও মধ্যরাত্রি বন্ধুর সঙ্গে মদ পানি খাবো মধ্যরাত্রি বন্ধুর সঙ্গে মদ পানি খাবো মদর নিশা তীব্র বেগে গাড়ি চলাই মদর নিশা তীব্র বেগে কিমান জোরে গৈছে গাড়ি একো নাজানো কিমান জোরে গৈছে গাড়ি একো নাজানিব বিজুলী খুঁটার জোরে খুঁটা মারি বিজুলী খুঁটার জোরে ও কাহার ভাঙিলা হাত ভাগে ধর করি কত যাই ধর করি কত যাই এতিয়া বুঝিলে নে দাদা তুমি দেখা গাভীটো তাহা পাবো মাতৃৰ মৰমে পুত্ৰ জন ঘৰে যায় এই মাতৃৰ মৰমে পুত্ৰ এই অৰ্জুনে বলন্ত সখী কোৱা শীঘ্ৰ কৰি পক্ষী একো আছে মৰা হাঁহ ভক্ষণ কৰি দুই পাখিত লিখা আছে বেদ ধৰ্মৰ বাণী ইয়াৰ অৰ্থ সখী মোক কোৱা ভাঙি পাতি তেনেহ'লে শুনা সখী ইয়াৰ অৰ্থ হ'ল মৰা হৈ থকা কথাখিনিক অধৰ্ম কৰা বুজাইছে আৰু পাখিত লিখি থকা কথাখিনি ধৰ্ম কৰা বুজাইছে কলিৰ যুগত কোনে কেনেকৈ ধৰ্ম কৰিব কলিয়ে তোমাক পক্ষী ৰূপ ধৰি বুজাই দিছে কৃষ্ণ হৰি ও ৰাম ও গলতে গামোচা ভকত ব্ৰাহ্মণ গণে কৰিব ধৰ্মৰ কথা হ'ব যে বেৰাতি কৰি হ'ব খাতি হ'ব যে বেৰাতি কৰি হ'ব খাতি চলি যাব মনৰ ঘাটি লৈ কলিৰ যুগতে ভকত কলিৰ যুগতে ব্ৰাহ্মণ দিন ধনে ধৰ্মৰ বাণী অপ্ৰচাৰ কৰিব আৰু ৰাতি হলেই বস্তু আছে না খোজকেইটা মই আকলাই আহিছো দেখা অজাতিৰ ঘৰত গৈ মনে নহয় খাব
ৰাতি ঘৰত যোৱা দভাগ ৰাতি উলটিব বাচ্চা ডিঙিলৈ কেটি দভাগ ৰাতি উলটিব ডিঙিলৈ কেটি বাটে বাটে আহিব বেয়া গালি বাটে বাটে আহিব কতজনে নিহা কটাই বেশ্যাৰ ঘৰ আৰু দিনত হলেই সর্বে ভবন্তু সুখিনা সর্বে সন্তু শিরাময়া সর্বে ভদ্রাণী পশ্যতং সন্ধানৰ ফটা মাৰে ডাঙৰ ফটা এই সন্ধানৰ ফটা মাৰে নকলে বৰ অন্তৰা এই গাভীটোৰ অৰ্থ হ'ল মা অ মা কি হ'ল বাছা পাপা আছে না অলপ মাল দিয়া হে 1000 দিয়া মোৰ লক্ষ্মী মা মোৰ 1000 কৰি 2000 দে ও মা এইখিনি খৰচ হলে মই কিন্তু আকৌ আহিম আহি থাকিম নি থাকিম খৰচ কৰি থাকিম এতিয়া চাওঁ পুত্ৰৰ মৰমে মাতৃ ঘৰ অন্ধ হৈ পুত্ৰই খুজিলে ধন দিব ঘপকৈ পুত্ৰৰ মৰমে মাতৃ ঘৰ অন্ধ হৈ পুত্ৰই খুজিলে ধন দিব ঘপকৈ হিচাপ লৈ বাপক ধমক দিলে পইচা কিয় দিছা চৰি পইচা কিয় দিছা পইচা কিয় দিছা এতিয়া চাওঁ পুত্ৰৰ পুনৰ সুযোগ পাব কান্দি কান্দি ভাবত কান্দি কান্দি ভাবত মা পাপাক কৈ দিয়া না মোক এখন মটৰ গাড়ী লাগে এই মোক এখন মটৰ গাড়ী এইটো কিবা কাম কথা না মই পাইছে কম নহয় 10 দিব গাড়ী ভাত খাই মুখখন কলা পৰি গৈছে বাচ্চাটো এই শৰীৰ অৱস্থা দেখা পাইছি না কলা ইমান কষ্ট কৰি আছা এই টকা পইচা ও দেতাৰ বাবে নহয় যদি চলি লৈ যাম এই ভাগ্যশ্ৰীক যাব তাতে কম পইচাতে গাড়ী দি আছে যা আমাৰ ভয় নাই নহয় দৰমহা এতিয়া আছে কি হয় সেই বাচ্চা তোৰ যদি মোৰ পেটত চলি হয় গাড়ী নহকে বাচ্চা নাই ভি যা দিবা গাড়ী তারা বয়া ঘর এ বয়স লাগে আজিকালি সব চলিয়ে গাড়ী লৈছে আমাৰো দিয়া যা যা ও মাতৃ কথা পিতৃয়ে এৰাব নোৱাৰি ও মাতৃ কথা পিতৃয়ে এৰাব নোৱাৰি তাড়াতাড়ি পুতে কোটি তাড়াতাড়ি পুতে কোটি ও নতুন গাড়ী পাই যাতাৰ আনন্দ মিলিলা কোন আছে না এই কৃষক কমাত এই পাপুই বুলি এখন গাড়ী কিনছি তাতে আজি বৰ মজা হ'ব এখন এই বন্ধু বান্ধৱ মাতি আনে ঘূৰি যাব বোলে এই বন্ধু বান্ধৱ মাতি আনি এই গাড়ী কিন্তু মছলা পাতাই কিনতে গাড়ী উঠ যাবি গো বিষ্ণু ধাবাকে যাম বল বিষ্ণু ধাবা তাতে মানুহ বহুৱাই যাব নৰা প্ৰেমদাল জল ভিতৰত সুন্দৰ জেগা আছে দেউ যিয়ে হ'ব দে ৰাখিবি এটা কথা
নতুন কথাটো অলপ অলপ খাবি পইচাটো কিন্তু মোৰ লক্ষ্মী মাই ঘৰত আছে এটা মাইকা লৈ আহ গিলাচে লাগে দিবি শব্দ উঠব লাগিব তেতিয়াই ভাল হ'ব দেই ও খানা নামত মদ খাব আৰু খাব ভাই নিশাতে খোঁজ দিব ধলং ধপং ও নতুন গাড়ী পাইবে তাৰ মনত কি যে ও নতুন গাড়ী পাইবে তাৰ মনত কি যে পইচাটো কিন্তু মোৰ মায়ে আছে নহয় এইবাৰ এটা চানা লৈ খাই থাক যিমান ইয়াত দুখো মুখেদি লেললে গেছি শিখরও খাইনি গিয়ে শিখর খানকে মদ খাবি মরি যাবি ওই যে বমি করি আছে বেশি না ও মধ্যরাত্রি বন্ধুর সঙ্গে মদ বানিয়ে খাবো মধ্যরাত্রি বন্ধুর সঙ্গে মদ বানিয়ে খাবো মদর নিশা তীব্র বেগে গাড়ি চলাই মদর নিশা তীব্র বেগে কিমান জোরে গৈছে গাড়ি একো নাজানো কিমান জোরে গৈছে গাড়ি একো নাজানিব বিজুলী খুঁটার জোরে খুঁটা মারে বিজুলী খুঁটার জোরে ও কাহার ভাঙিলা হাত কার ভাগে এতিয়া বুজিলে দাদা তুমি দেখা গাভীটো এটা পাবো মাতৃৰ মৰমে পুত্ৰ জন ঘৰে যায় এই মাতৃৰ মৰমে পুত্ৰ এই অৰ্জুনে বলন্ত সখী কোৱা শীঘ্ৰ কৰি পক্ষী একো আছে মৰা হাও ভক্ষণ কৰি দুই পাখিত লিখা আছে বেদ ধৰ্মৰ বাণী ইয়াৰ অৰ্থ সখী মোক কোৱা ভাঙি পাতি তেনেহ'লে শুনা সখী ইয়াৰ অৰ্থ হ'ল মৰা হৈ থকা কথাখিনিক অধৰ্ম কৰা বুজাইছে আৰু পাখিত লিখি থকা কথাখিনিক ধৰ্ম কৰা বুজাইছে কলিৰ যুগত কোনে কেনেকৈ ধৰ্ম কৰিব কলিয়ে তোমাক পক্ষী ৰূপ ধৰি বুজাই দিছে কৃষ্ণ হৰি ও ৰাম ও গলতে গামোচা ভকত ব্ৰাহ্মণ গণে কৰিব ধৰ্মৰ কথা
প্ৰচাৰ কৰিব আৰু ৰাতি হলেই আছো নেকি বস্তু আছে না খোজকাঢ়ে মই অকলে আহিছো দেখা চাৰি অজাতিৰ ঘৰত গৈ মনে নহয় থাকো অজাতিৰ ঘৰত গৈ ভাগ ৰাতি উলটিব বাচ্চা ডিঙিলৈ কেটি ৰাতি উলটিব ডিঙিলৈ কেটি বাটে বাটে আহিব বেয়া গালি বাটে বাটে আহিব কতজনে নিহা কটাই বেশ্যাৰ ঘৰ আৰু দিনত হলেই সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু শিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যতু সন্ধানৰ কথা মাৰে ডাঙৰ কথা